আসসালামু আলাইকুম। মই আছোঁ আমাৰ মছজিদ প্ৰাংগণত। এইটো আমাৰ সম্পূৰ্ণ মছজিদ প্ৰাংগণ আৰু এইফালে আমাৰ আছে বিলাহী এজোপা, য'ত নেকি বিলাহীটো নিজেই হৈছে। মানে মাজে মাজে খিচিৰি খাবলৈ আলু বেঙেনা বজাৰৰ পৰা কিনি অনা হয় আৰু সেই কিনি অনা আলু বিলাহী বেঙেনাৰ গুটি যে পৰে তাৰ পৰা এটা বিলাহী গছ হৈছে আৰু এই বিলাহী গছটোৰ পৰা পকা পকা বিলাহীসমূহ আজি ছিঙা হ'ল। ছিঙি পেলাই আমাৰ ৰাইজে দাগ লগাইছে আৰু আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব। এই দাগত কিমান টকা হয় বিলাহীটো চাবলৈ পাৰিব। চাওক সম্পূৰ্ণ ভিডিঅ', আহক। 5 টকা 260 260 270 300 বিলাহী আমাৰ 300 টকা হৈছে। এটা মাত্ৰ এজোপা গছ আছিলে আমাৰ মছজিদৰ পিছফালে হৈছিলে, নিজে নিজে হৈছিলে। তাৰপৰা যিটো আজি আমাৰ মছজিদত এজোপা বিলাহী হৈছিলে, বিলাহী এজোপা হৈছিলে। তাত বিলাহী লাগিছিলে কেইটা? বিলাহী তোমাৰ কিমান হ'ব? 8টা বিলাহী লাগিছিলে, ডাক মাৰি আছে। তো আমাৰ ভাল হৈছে, কিন্তু বিলাহীজোপা হোৱাৰ কাৰণটো কেনেকৈ আছিলে? নিজে হৈছে নে লগাইছিলে? নিজে হৈছিলে, মানে কিবা কিবি চব্জি কাৰণতে? হয় হয়, নিজে হোৱাত তাৰমানে কি কিমান 100 পৰা 5 পোৱা মান হ'ব। আৰু এই 5 পোৱা বিলাহী দাগ চলিছে, আজি দাগ চলিছে 300 টকা ন। 1 কেজি হ'বনে? 1 কেজি নহয়, আধা কেজি মান হ'ব। তো গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাওক। আমাৰ দাগ চলি আছে, বিলাহীৰ দাগ, আৰু এই দাগত যিমানখিনি টকা উঠে মছজিদৰ কাৰণে হ'ব ন। হ'ব, যি নহওক। ইতিমধ্যে 300 টকা দাগ চলিছিলে আৰু এই বিলাহীটো আমাৰ মাইনাই পাইছে। আৰু মাইনাক ধন্যবাদ। 5 টকা 260 260 270 300 বিলাহী আমাৰ 300 টকা হৈছে। এটা মাত্ৰ এজোপা গছ আছিলে আমাৰ মছজিদৰ পিছফালে হৈছিলে, নিজে নিজে হৈছিলে। তাৰপৰা যিটো প্ৰথম খৰচ বিলাহী হয়তো আধা কেজিমান হ'ব। এই আধা কেজি বিলাহীটো আমি ৰাইজৰ ওচৰত উলিয়াইছোঁ আৰু ৰাইজৰ ওচৰত উলিয়াই পেলাই একটো ডাকত দিছোঁ। যদি মছজিদৰ উন্নয়নৰ খাতিৰত ৰাইজে কোনে কিমান ডাক মাৰিব পাৰে পাৰক। এতিয়ালৈকে কিমান হৈছে? 300। আৰু কওক, আৰু কওক। 300 সময় নাই। 300 এইটো কিন্তু চবৰ বিষয় দেই, মছজিদৰ কাৰণে নহয়। এইটো বিলাহীটো আৰু একেটা বিলাহী 10 টকা কিনিব পাৰি, কিন্তু মছজিদৰ কাৰণে যদি কোনোবাই যদি বেছি দামত কিনে সেইটো বহুত চব হ'ব। 300 টকা আৰু আছে নেকি? হা 301 302 303 এইটো আমাৰ মাইনাক দিয়ালে। এইফালে এইকেইটা বিলাহী আমাৰ সমাজৰ এয়া মাইনা, এওঁ 300 টকাত ক্ৰয় কৰিছে। হয়তো বজাৰত এইটো কিনিব গ'লে 10 টকা বা 15 টকা পালেহেঁতেন, কিন্তু মছজিদৰ উন্নয়নৰ খাতিৰত তেখেতে 300 টকাত এই বিলাহী ক্ৰয় কৰিছে। গতিকে এই বিলাহীখিনি কিমান টেষ্টি হ'ব আপোনালোকে এবাৰ ভাবক। এতিয়া মই টেষ্টিৰ বিষয়ে ক'ম ন। ইয়াৰ টেষ্টিৰ বিষয়ে অফ হৈ গ'ল নেকি? অফ হৈ গ'ল নেকি? নাই হোৱা, ক